প্ৰথমে মই নুৰনাহৰে আপোনালোক সকলোকে আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি বনাবলৈ লৈছোঁ আমৰ জেলি। এয়া দেখিছে মই কেঁচা আম 3টা লৈছোঁ। আমকেইটাৰ বাকলি গুচাই ভালদৰে ধুই এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া কাটি লোৱা আমখিনি অলপ সিজাই ল'ম। অলপমান পানী দিছোঁ। আমখিনি ডুব যোৱাকৈহে পানী দিছোঁ। এতিয়া কিছু সময় ঢাকি থৈছোঁ। ঢাকনি গুচাই হেতা এখনেৰে এনেকৈ ভাঙি দিছোঁ। এয়া দেখিছে গোটেইখিনি ভাঙি গৈছে। এতিয়া চেকনি এখনেৰে সিজাই লোৱা আমখিনি চেকি ল'ম। এয়া দেখিছে গোটেইখিনি চেকি লোৱা হৈ গ'ল। এতিয়া আমখিনি মই জুখি ল'ম, কাৰণ আমৰ সম পৰিমাণে চেনি ব্যৱহাৰ কৰিম। এয়া দেখিছে গিলাচটোৰে সম্পূৰ্ণ হৈছে। এতিয়া জুখি লোৱা আমখিনি সিজাই লোৱা সাজটোতে দিছোঁ। এতিয়া আকৌ 1 গিলাচ চেনি লৈছোঁ। এতিয়া গেছত উঠাই দিম। ভালদৰে লাৰি দিছোঁ। এয়া দেখিছে পাতল ৰূপ এটা আহিছে। টেষ্টটো বেলেঞ্চ হোৱাৰ কাৰণে আধা চামুচ নিমখ দিছোঁ। সৰু চামুচেৰে 1 চামুচ ফুড কালাৰ দিছোঁ। যিহেতু কেঁচা আম সেইবাবে মই গ্ৰীণ কালাৰটোৱে ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ৰঙা বা হালধীয়াও ব্যৱহাৰ কৰিব পাৰে, আৰু নকৰিলেও কোনো কথা নাই। কেৱল ভাল দেখাৰ কাৰণেহে ফুড কালাৰটো ব্যৱহাৰ কৰা হৈছে। এতিয়া কিছু সময় ঠাণ্ডা হ'বলৈ দিছোঁ। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট কৰিব, আৰু মোৰ চেনেলটোত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।